নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ। আজি মই আকৌ এটা বহুত গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈ আহিছোঁ। প্ৰথমতে এটা কথা স্পষ্ট কৰোঁ, এইটো এটা ভিডিঅ' নহয়, এইটো এটা আচলতে অডিঅ' ৰেকৰ্ডিং হয়। আপোনালোকে হালধীয়া দেখা পাইছে বৰ্তমান স্ক্ৰীণখন। এইটো আপোনাৰ কোনো মোবাইলৰ গণ্ডগোল নহয় বা ইউটিউব এপটোতো কোনো গণ্ডগোল নহয়। এইটো এটা অডিঅ' হয় আৰু এইটো এনেকৈ আপলোড কৰা গৈছে য়েল্ল' স্ক্ৰীণে এটি। তো এতিয়া মই মূল কথালৈ আহিছোঁ। আজিৰ বিষয়টো হৈছে বিহু বিকৃতকৰণ কিদৰে কৰা হৈছে, কিদৰে বিহুক অপমান কৰা হৈছে, কিদৰে ৰেপ বিহু বুলি এটা বস্তু ওলোৱা হৈছে নতুন যোৱা কেইটামান বছৰৰ পৰাই। বিহু আমাৰ সকলোৰে আৱেগ হয়। বিহু অনুষ্ঠান, বিহু গীত, বিহু নৃত্য আমাৰ সকলোৰে আৱেগ হয়। আমি সৰুৰ পৰাই বিহু নাচিছোঁ, বিহু হুঁচৰি দলত যোগদান কৰি বিহু হুঁচৰি নাচিছোঁ, বিহু গীত গাইছোঁ। কিন্তু বৰ্তমান আজি মই লক্ষ্য কৰিছোঁ যোৱা কেইটামান বছৰৰ পৰাই যে একাংশ চেঙেলীয়া ল'ৰা ছোৱালীয়ে বিহুক বিকৃতকৰণ কৰি পেলাইছে। প্ৰথমতে আৰম্ভ হ'ল কিছুমান পশ্চিমীয়া বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হ'ল বিহুত, গীটাৰ, ইলেক্ট্ৰিক গীটাৰ, বেছ বুলিও কিবা এটা বস্তু বোলে আছে, সেইটো ব্যৱহাৰ কৰা হ'ল। বিহু গীতৰ অটোটিউন ব্যৱহাৰ কৰা হ'ল। তাৰপিছত লাহে লাহে যিমানে দিন বছৰ বাগৰিলে তাৰপাছত আৰম্ভ হ'ল ৰেপ বিহু বুলি এটা বস্তু এটা আৱিৰ্ভাৱ ঘটিল হঠাৎ অসমত। ৰেপ বিহু, যোনটো আপুনি ইউটিউবত যদি লিখি দিয়ে ন ৰেপ বিহু বুলি, তেতিয়া কিছুমান বিহুগীত আহে। আচলতে বিহুগীত বুলি সম্পূৰ্ণভাৱে বিহুগীত বুলি ক'বও নোৱাৰি। এইটো কি জানে, আচলতে ৰেপ বুলি যোনটো এটা যোনটো হেৰি আছে, যিটো এটা আমেৰিকাৰ এটা লোকগীত এটা আছে ৰেপ বুলি, ৰেপ চং বুলি কোৱা হয়। সেইটো এটা আমেৰিকাৰ লোকগীত হয়। এইটো এক ধৰণৰ যোনটো ইংলিছত থাকে, যিটো 60ৰ দশকত আৱিৰ্ভাৱ ঘটিছিল আমেৰিকাত। তে সেই ৰেপ গীতৰ নিচিনাকৈ গোৱা আৰম্ভ কৰিছে একাংশ চেঙেলীয়া ডেকা গাভৰুৱে বৰ্তমানৰ বিহুক। ৰেপ বিহুৰ নিচিনাকৈ গাই পেলাই বিভিন্ন ইলেক্ট্ৰিক গীটাৰ ব্যৱহাৰ কৰে, অটোটিউন ব্যৱহাৰ কৰি পেলাই ৰেপ বিহুৰ নিচিনাকৈ বিহুগীতবোৰ গায়। আৰু সিহঁতৰ কোনো জ্ঞানো নাই, বিহুগীতৰ ওপৰত বিশেষ একো জ্ঞানো নাই সিহঁতৰ, এই ডেকা গাভৰুসকলৰ। সিহঁতে ৰেপ চং ইংৰাজী গীত শুনে, ইংৰাজী গীত শুনি বিহু গীত আচলতে হয় কেনেকুৱা সেইবোৰ পাহৰি গৈছে। সিহঁতৰ সেইখিনি জ্ঞানো নাই, নিজৰ জাতীয় সংগীতটো কেনেকুৱা হয় সেইখিনিও এমনকি জ্ঞান নাই সিহঁতৰ। তেওঁলোকে এই ধৰণে অপমান কৰা হৈছে বিহু সংগীতক। আৰু মই সেইসকল লোকক মই ক'ব বিচাৰোঁ কি তহঁতে যদি বিহু গাব নাজানো, বিহুৰ প্ৰতি যদি জ্ঞান নাই, একদম সীমিত যদি জ্ঞান আছে, তেতিয়া তহঁতে বিহু নাগাবি, বিহুগীত নাগাবি। তহঁতক মই এইটো এটা পৰামৰ্শ দিছোঁ, তহঁতে বিহু নাগাবি যদি তহঁতৰ বিহুৰ ওপৰত জ্ঞানেই নাই। প্ৰথমতে তহঁতে শিকি ল খগেন মহন্তৰ গোটেই বিহুগীতসমূহ চৰ্চা কৰ। তহঁতে খগেন মহন্ত, ভূপেন হাজৰিকাৰ এওঁলোকৰ বিহুগীতবোৰ চৰ্চা কৰ। তহঁতে চৰ্চা কৰি পেলাই প্ৰথমতে শিকি ল কি বিহুগীত আচলতে হয় কি, বিহুগীত কেনেকৈ গাব লাগে, সেইটো প্ৰথমতে তহঁতে শিকি ল। শিকি পেলাই তাৰপিছত বিহু ওলাবি ভালকৈ। আৰু এইবোৰ যে ওলাইছ তহঁতে যে কিবা ৰেপ বিহু আৰু যে ইলেক্ট্ৰিক গীটাৰ বজাব আৰম্ভ কৰিছ, পশ্চিমীয়া বাদ্যযন্ত্ৰ যে ব্যৱহাৰ কৰ বিহুত, যে মই এটা কথা স্পষ্টকৈ কৈছোঁ, মই তহঁতক দাবী জনাইছোঁ, বিহুত পশ্চিমীয়া বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা বন্ধ কৰ। তহঁতে বিহুত পশ্চিমীয়া বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা বন্ধ কৰ। গীটাৰ, বেছ, ইলেক্ট্ৰিক গীটাৰ, অটোটিউন এইবিলাক ব্যৱহাৰ কৰা বন্ধ কৰ। তহঁতে বিহুত অকল গগনা, পেঁপা, বাঁহী, ঢোল এইবিলাক ব্যৱহাৰ কৰ। তহঁতে আমাৰ বিহুগীতত যোনবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ হয় সেইবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰ। তহঁতে সেইবোৰ মিউজিক ইনষ্ট্ৰুমেণ্ট বজা যোনবোৰ বিহুগীতত সঁচাকৈ ব্যৱহাৰ হয়। পশ্চিমীয়া মিউজিক ইনষ্ট্ৰুমেণ্টৰ কোনো দৰকাৰ নাই বিহুগীতত, মই তহঁতক এইটো ভালদৰে কৈছোঁ। আৰু লগতে এইখিনিতে আৰু এটা কথা মোৰ মনত পৰিল ৰাইজ। আজিৰ প্ৰায় কেইটামান বছৰ আগতে আমাৰ অসমৰে এজন কণ্ঠশিল্পীয়ে চাউথ কোৰিয়াৰ পৰাই কোনোবা এজন ব্যক্তি এজনক মানিছিল। চাউথ কোৰিয়াৰ এজন স্থানীয় কণ্ঠশিল্পীক এজনক মাতি আনিছিল অসমলৈ, মাতি আনি পেলাই এটা বিহুগীত গাইছিল তাৰ দ্বাৰাই। আৰু সেই কণ্ঠশিল্পীজনে নিজেও বিহুগীত গাইছিল, আৰু চাউথ কোৰিয়াৰ পৰাই যিজন কণ্ঠশিল্পীক আনিছিল, চাউথ কোৰিয়াৰ যোনজন স্থানীয় কণ্ঠশিল্পী যাক আনিছিল অসমলৈ, তেওঁকো বিহুগীত গাইছিল। আৰু সেই অদ্ভুত এটা বিহুগীত এটা ওলাইছিল, তেওঁ নিজৰ ইউটিউব চেনেলটোতে পাব্লিছ কৰিছিলে বিহুগীতটো। খুবেই অদ্ভুত আছিল, কিবা ইংলিছৰ নিচিনাকৈ চাউথ কোৰিয়ান যোনটো গায়ক আছিল, সি কিবা ইংলিছ গীতৰ নিচিনাকৈ সেই বিহুগীতটোত গাইছে।
আৰু আমাৰ যোনটো আমাৰ যিজন কণ্ঠশিল্পী যিজন অসমৰ কণ্ঠশিল্পী আছিল সিও কিবা অদ্ভুত ধৰণে সিও মানে তাৰো জজ উঠি গ'ল কিজানি হয়তো জাষ্টিন বিবাৰৰ গান বেছিকৈ শুনিছে হয়তো ইংৰাজী গান শুনোতে হয়তো বিহু গীত কেনেকৈ গাব লাগে সেইটো পাহৰি গৈছে হয়তো সি এনেকৈ পাহৰি পেলাই হয়তো সিও আচলতে সেনেকৈ গাইছে মানে ইংৰাজী গানৰ নিচিনাকৈ বিহু গীতটো গাইছে মানে আপোনালোকে সেই ভিডিঅ' সেই মিউজিক ভিডিঅ'টো এতিয়াও ইউটিউবত আছে পৰি আপোনালোকে বিচাৰিলে অতি সহজে পাব তো এই ধৰণে বিহুগীতক অপমান কৰাইছিল চাউথ কোৰিয়াৰ মানে অকলেতো নকৰে অপমান মানে লগত এটা আনি লৈছে আৰু চাউথ কোৰিয়াৰ পৰাই আনি পেলাই অপমান কৰাইছে বিহুগীতক ইংৰাজী গানৰ নিচিনা গাই পেলাই যোনটো আমি তীব্ৰ বিৰোধিতা মই সেই সময়তে বিৰোধিতা কৰিছিলোঁ সেই মিউজিক ভিডিঅ'টোৰ মই ডাইৰেক্টলি লিখিছিলোঁ কমেণ্ট ছেকশ্যনত যে বিহুক অপমান কৰা হৈছে বুলি কিন্তু অদ্ভুত কথা কোনো জাতীয় দল সংগঠনে এই বিষয়টোক মাত নামাতিলে আৰু বৰ্তমান এই যোনবোৰ ৰেপ বিহু বুলি যোনবোৰ যিসকল লোকে মানে ইংৰাজী গানৰ নিচিনাকৈ বিহুটোক গাই পেলাই বিকৃতকৰণ কৰিছে বিহুক অপমান কৰিছে এক ধৰণে অসমীয়া সংস্কৃতি অপমান কৰিছে বিহুক অপমান কৰা মানে অসমীয়া সংস্কৃতি অপমান কৰা সেইসকলৰ বিৰুদ্ধে কিন্তু আমাৰ জাতীয় দল সংগঠনবিলাকে মাত নামাতে সেইসকলৰ বিৰুদ্ধে আমাৰ জাতীয় দল সংগঠনবিলাকে কিন্তু একেবাৰে মাত নামাতে সেইসকল লোকৰ বিৰুদ্ধে মই সেইকাৰণে প্ৰশ্ন কৰিব বিচাৰিছোঁ সকলো জাতীয়তাবাদী দল সংগঠনবিলাকক যে আপোনালোকে ইমান বছৰে মাত মাতা কিয় নাই এই বিষয়টোৰ ওপৰত আপোনালোক নীৰৱ কিয় হৈ আছে আপোনালোকৰ মুখ কিয় বন্ধ হৈ আছে মই এই প্ৰশ্ন কৰিছোঁ আপোনালোকক কিয় আপোনালোক নীৰৱ হৈ আছে কিয় মাত মাতা নাই আপোনালোকে এই যে এইবোৰ বিহু যেনেকৈ অপমান যে কৰা হৈছে অসমীয়া সংস্কৃতিক যে এনেকৈ অপমান কৰাইছে আপোনাৰ ইয়াৰ বিৰুদ্ধে আপোনালোকে মাত কিয় মাতা নাই আজি তাৰিখলৈকে বাকী আজিলৈ ইমানে থাকিল মই আশা কৰোঁ আপোনালোকে ভাল পালে মোৰ কথাখিনি বাকী জয় আই অসম